Hey guys, welcome back to another new video friends. WhatsApp privacy policy কথা আমি সকলোৱে গম পাওঁ যে 4 জানুৱাৰী মানে WhatsAppে privacy policyটো লঞ্চ কৰিছিলে আৰু কৈছিলে যে ফেব্ৰুৱাৰীৰ 22 তাৰিখৰ ভিতৰত যদি একচেপ্ট নকৰে তেনেহ'লে আপোনালোকৰ একাউণ্ট ডিলিট কৰি দিয়া হ'ব। কিন্তু সেই সময়ত বহুত বেছি আমাৰ সেইটো কথাক লৈ বহুত বেছি হুলস্থুল হৈ গৈছিলে, সেইকাৰণে ডেটটো এক্সটেণ্ড কৰি 15 মে' কৰি দিলে যে 15 মে'লৈকে ভিতৰত যদি আপোনালোকে একচেপ্ট নকৰে তেনেহ'লে আপোনালোকৰ একাউণ্ট ডিলিট কৰি দিব। কিন্তু কিছুদিন পূৰ্বে গাইজ হোৱাটছআপৰ স্প'ক্স পাৰ্চনে কৈছিলে যে যদি প্ৰাইভেচি পলিচি একচেপ্ট নকৰে তথাপিও আপোনালোকৰ একাউণ্টটো ডিলিট নহয়। কিন্তু এতিয়া আকৌ নতুনকৈ এটা আপডেট আহিছে যে ডিলিট নহ'ব, সেইটো কথা হয়, কিন্তু আপোনালোকৰ মানে হোৱাটছআপৰ যিখিনি ফিচাৰ্ছ আছে সেইখিনি একদম লিমিটেড কৰি দিব। তো গাইজ এতিয়া কথা হৈছে যে লিমিটেড কৰি দিব যদি মানে কোনখিনি ফিচাৰ্ছ নাইকিয়া কৰি দিব। গাইজ যে তেওঁলোকে এনেকুৱা কৰিছে যে যিখিনি কাৰণে আমি হোৱাটছআপটো ইউজ কৰোঁ সেইখিনিয়ে ফিচাৰ্ছ নাইকিয়া কৰি দিব। মানে আপুনি মেছেজটো ৰিচিভ কৰিব কিন্তু একো ৰিপ্লাই আপোনালোকে নিজৰ পৰা একো চেণ্ড কৰিব নোৱাৰে, ভইচ মেছেজ চেণ্ড কৰিব নোৱাৰে বা অডিঅ' কল বা ভিডিঅ' কল কৰিব নোৱাৰে। তো গাইজ যিটোৰ কাৰণে আমি হোৱাটছআপ ইউজ কৰোঁ সেই সকলোখিনি মেইন ফিচাৰ্ছ যিখিনি হয় সেইখিনিয়ে একেবাৰে নাইকিয়া কৰি দিব। তো এতিয়া গাইজ কথাটো হৈছে যে আপোনালোকে লিমিটেড ফিচাৰ্ছখিনি লৈ হ'লেও হোৱাটছআপ ইউজ কৰিব বিচাৰিছে নে কি সেইটো আপোনালোকৰ ওপৰত কথা। যদি নাই বিচৰা তেনেহ'লে আপোনালোকে ছিগনেল বা টেলিগ্ৰামত ছুইচ কৰিব পাৰে আৰু অল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰে সেইটো। আৰু যদি আপোনালোকৰ নহয় তেনেহ'লে আপোনালোকেতো হোৱাটছআপ প্ৰাইভেচি পলিচি একচেপ্ট কৰিবই লাগিব আৰু সেইটো কৰিলেহে আপোনালোকে ইউজ কৰিব পাৰিব। আৰু ইতিমধ্যে ফ্ৰেণ্ডছ হাইকোৰ্টত PIL এখন পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন যিটো হয় সেইটো কেছ এটা চলি আছে, সেইটোৰ যিটো ৰিজাল্ট 13 মে'ত আহিব। তো সেইটো ৰিজাল্ট অহাৰ পাছত নতুনকৈ আকৌ যদি কিবা আপডেট আহে তেনেহ'লে মই আপোনালোকক জনাই দিম। আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'টোৰ ন'টিফিকেশ্যন পাই যায়। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।